GMCHত 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি ৰোগীৰ মূৰত পুনৰ ৰামটাঙোন 50% বৃদ্ধি চিকিৎসা সেৱা মাচুল 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ বৃদ্ধি পালে চিকিৎসা সেৱা মাচুল सबका साथ सबका विकासर कथा कोৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে লৈছে আন এক হঠকাৰী সিদ্ধান্ত বায়োকেমিষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাতে GMCH কৰ্তৃপক্ষই বৃদ্ধি কৰিলে 20% মাচুল অৰ্থাৎ এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ত ব্যয়বহুল হ'ব চিকিৎসা সেৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই আৰি দিলে এইখন বেনাৰ GMCHৰ গভৰ্নিং বডিৰ অনুমতি মৰ্মে ৰোগীৰ পঞ্জীয়ন মাচুল বিছনাৰ ভাড়াকে ধৰি মুঠ 100টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে য'ত আছে লিভাৰ কিডনি ইউৰিক এসিড এলকহল প্ৰটিন আদিৰ দৰে অতি প্ৰয়োজনীয় পৰীক্ষা পূৰ্বে 10 টকা আছিল পঞ্জীয়ন মাচুল কিন্তু এতিয়া দিব লাগিব 20 টকা অৰ্থাৎ 50% বৃদ্ধি থাইৰয়ড পৰীক্ষাত পূৰ্বে আছিল 600 টকা কিন্তু এতিয়া দিব লাগিব 800 টকা ডি ভিটামিনৰ পৰীক্ষাত পূৰ্বে আছিল 1200 টকা এতিয়া হ'ল 1500 টকা পূৰ্বে কেবিনৰ মাচুল আছিল 1000 টকা কিন্তু এতিয়া ভৰিব লাগিব 1200 টকা এয়া মাথো কেইটামান উদাহৰণহে এইদৰে মাচুল বৃদ্ধিৰ বাবে জাঙুৰ খাই উঠিছে GMCHৰ ৰোগীসকল কুপনটো কাটিলে 20 টকা 10 টকা আছিল এটা 20 টকা কিন্তু আলুৰ দাম কম না আলু 40 টকা আমি 45 টকা আলু খাই আছো পিয়াজ 60 70 টকা খাই আছো কেঁচা তৰকাৰী খাব লাগিলে আমি 80 90 টকা খাব লাগে কিহৰ কাৰণে এনেকুৱা দালালিগিৰি চলি আছে এই সিস্টেমত কৰিলে আমি পাব্লিক বিলাকে কেনে জিয়াই থাকিম না মৰিব লাগে একো মানে সুবিধা নাই চৰকাৰী হস্পিটাল নামত হৈ আছে কিন্তু একো সুবিধা নাই মানে 200 টকা বাঢ়িছে তে ভাবিছা MRI 3000 আছিল এটা 5000 টকা কেন বাঢ়িছে অবভিয়াসলি তুমি মানুহৰ কষ্ট হৈ গৈছে এতিয়া এইটো মানে দিস ইজ নট জাস্টিফাইড হ'ব কিমান দাম বঢ়াই দিছে বস্তুবোৰৰ দুখীয়া মানুহৰ কি কৰিব আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ চলাটো কঠিন হৈ পৰিছে গতিকে আমি অলপ পইচাৰে ভোগবিলাক দুখাবলৈ আহোঁ অলপ পইচাৰে আমাৰ নুকুলায় গতিকে এনেকৈ যদি দাম বঢ়ায় পৰীক্ষা নিৰীক্ষাবিলাকত যদি দাম বঢ়ায় আমাৰ নিচিনা মানুহ খুব জুৰুলা মানে হৈ গৈছে আৰু আনহাতে এই মাচুল বৃদ্ধি সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাৰ মন্তব্য মাচুল বৃদ্ধি হৈছে যদিও দুখীয়া দৰিদ্ৰ লোকৰ বাবে আমাৰ আছে সুকীয়া ব্যৱস্থা বহুত বেমাৰীক ফ্ৰীও দিছো মই কাৰ্ড লাগে বা কিবা বাঢ়িলে সেইবোৰ একো নাই যদি আমি এছেছমেণ্ট কৰোঁ আমি তেতিয়াই গম পাওঁ যে এইজন পেচেণ্ট দুখীয়া হয় আমি কমাই দিওঁ এনেকুৱা মই ৰিকুৱেষ্ট কৰোঁ কোনোবাৰ কাৰোবাৰ যদি পইচা নাই দুখীয়া হয় প্লিজ কাম টু আছ আমি যিমানখিনি পাৰোঁ ইমানখিনি আমি হেল্প কৰি দিম ইফালে 1 আগষ্টত বৃদ্ধি পোৱা বায়োকেমিষ্ট্ৰি পৰীক্ষাৰ উপৰিও আগন্তুক 15 দিনৰ পিছত বৃদ্ধি হ'ব পেথলজি মাইক্ৰবায়োলজি আদি পৰীক্ষাৰ মাচুল অৰ্থাৎ আগন্তুক 3-4 মাহৰ ভিতৰত হাস্পতালৰ আটাইকেইটা বিভাগৰ পৰীক্ষাত GMCH কৰ্তৃপক্ষই বৃদ্ধি কৰিব মাচুল ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম